সংগীতা তালুকদাৰে তেখেতৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল ফিনিক্স টু বি ৰিয়েলত এজন ককাৰ ইণ্টাৰভিউ উল্লেখ কৰিছিলে আৰু সেই ককাৰ ইণ্টাৰভিউ মই নিজেও চাইছিলোঁ আৰু দুখ লাগিছিলে আৰু তাৰপিছত সংগীতা তালুকদাৰে ইণ্টাৰভিউ পিছতে মোক ফোন কৰি জনাইছিলে যে ককাজনক ৰাখিব লাগে কিন্তু প্ৰথম অৱস্থাত মই সঁহাৰি জনোৱা নাছিলোঁ এইকাৰণে যে ক'ভিড যিহেতু বাঢ়ি আছে ককাজনক ৰাখিলে সমস্যা হ'ব পাৰে কিন্তু বহুত মানুহে ককাজনৰ কথা মোক ফোন কৰি জনাইছিলে যে ককাজনক ৰাখিব লাগে ৰাইজৰ দাবীত আমি ককাজনক ৰখাৰ সিদ্ধান্ত লৈছোঁ আৰু তেখেতক আমি ৰখাৰ আগতে ক'ভিড টেষ্ট আমি কৰাম যদি তেখেত নিগেটিভ হয় আমি আমাৰ আশ্ৰমত লৈ আহিম আৰু তেখেতক এটা নতুন জীৱন উদযাপন কৰাৰ কাৰণে আমি সকলোখিনি ব্যৱস্থা কৰি দিম আৰু এই চেগতে সংগীতা তালুকদাৰক মই ধন্যবাদ জনাইছোঁ তেখেতে সেই ককাজনক বিচাৰি উলিওৱাৰ কাৰণে আজি ইমান বছৰে তেওঁ তেনেকৈ ঘূৰি আছে কিন্তু কোনেওতো তেওঁক এবাৰো সাক্ষাৎকাৰ লোৱা নাই বা তেওঁক এবাৰো সোধা নাই যে আপুনি কিয় ক'ৰ পৰা আহিছে বা কি কৰিছে বা কিয় এনেকুৱা কৰিছে কিন্তু এই ক্ষেত্ৰত সংগীতা তালুকদাৰ ব্যতিক্ৰম আৰু তেওঁৰ যি পদক্ষেপ তাৰ বাবে তেখেতক অভিনন্দন জনাইছোঁ তেখেতৰ উত্তৰোত্তৰ কামনা কৰিছোঁ ধন্যবাদ